হাগ্ৰামা মহিলাৰ পাৰ্টিৰ যোগদান কৰা দেখুৱাই আছে নিজৰ পাৰ্টিৰ মানুহকে যোগদান কৰাই আছে ৰাইজক ভুৱা দিবৰ কাৰণে ৰাইজৰ চকুত ধুলি মাৰিবৰ কাৰণে তেওঁ এইবিলাক কৰি আছে কিন্তু তেওঁৰ এই যোগদানবিলাক নাটকীয় যোগদান ইয়াত কোনো বাস্তৱতা নাই সেইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এটা অলিক সপোন কাৰণ তেওঁ সদায় সপোন পুৰিতে থাকে বাস্তৱ কি হয় তাক অধ্যয়ন নকৰে চিন্তা চৰ্চা নকৰে ৰাইজৰ মাজত নাযায় সেইকাৰণে তেওঁ নিজৰ সপোনত থাকি সপোনৰ কথাখিনিকে কৈ থাকে আগন্তুক যি পাৰ্লামেণ্টাৰী নিৰ্বাচন তাৰ কাৰণে আমি বিজেপি আৰু UPPL যেহেতু আমি জইণ্ট চৰকাৰ চলাই আছোঁ কাউন্সিলতো আৰু ৰাজ্য চৰকাৰ হিচাপে সেইকাৰণে আমি দুইটা ৰাজনৈতিক দল লগ লাগি কাম কৰি আছোঁ এতিয়ালৈকে খুব তুংগত হোৱা নাই কিন্তু তথাপি আমাৰ কাম চলি আছে এতিয়া কোনটো সমষ্টিৰ কাৰ কেণ্ডিডেট থাকিব সেই কথাটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই আমি আলোচনা কৰিম কোকৰাঝাৰত কাৰ প্ৰাৰ্থী হ'ব দৰং ওদালগুৰিত কাৰ প্ৰাৰ্থী হ'ব সেই কথাখিনি আমি আলোচনাৰ জৰিয়তে সিদ্ধান্ত ল'ম কিন্তু কেণ্ডিডেট ক'ত কি হ'ব কাৰ পাৰ্টি হ'ব সেইটো সিদ্ধান্ত নহ'লে আমি ইলেকশ্যনৰ কাৰণে দুই পাৰ্টিৰ লগ লাগি একেলগে কাম কৰি আছোঁ আৰু আমি ইতিমধ্যে 2 লানিমান আলোচনা কৰিলোঁ দুইটা পাৰ্টিৰ মাজত তাৰপিছত এতিয়ালৈকে আমি পাৰ্টিৰ ক্ষেত্ৰত আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই আৰু সিদ্ধান্ত হ'ব কাৰণ এতিয়া আমাৰ প্ৰায় 5-6 মাহমান সময় হাতত আছে আৰু আমি হয়তো আলোচনা কৰি সিদ্ধান্ত ল'ম কিন্তু সিদ্ধান্ত নহ'লে ক'ত কি কোনটো পাৰ্টিৰ প্ৰাৰ্থী হ'ব সেইটো সিদ্ধান্ত নহ'লে আমি কাম কৰি আছোঁ একেলগে কৰি আছোঁ হাগ্ৰামাই বহু বছৰ শাসনত আছিল এতিয়া শাসনৰ পৰা আঁতৰি থাকিব লগা হ'ল ৰাইজে তেওঁ আঁতৰি দিলে কিন্তু তেওঁৰ সেই ক্ষমতাৰ যিটো মোহ এতিয়াও আছে সেইকাৰণে তেওঁ সেই মোহত সপোন দেখি আছে আৰু সেই সপোনটো কেনেকৈ বাস্তৱত কৰিব পাৰি ৰূপায়িত কৰিব পাৰি তাৰ কাৰণে প্ৰেক্টিকেলি কাম কৰিব পৰা নাই কিন্তু সপোনতে মাত্ৰ তেওঁ কিবা কৰিছে মই বহুত আগবাঢ়ি আছোঁ বুলি আজিৰ দিনত আমি ক'ব পাৰোঁ যে গ্ৰাছৰুট লেভেলত হাগ্ৰামাৰ কোনো কৰ্মী নাই যিসকল তেওঁৰ জিলা পৰ্যায়ৰ বা ব্লক পৰ্যায়ত যিখিনি কৰ্মী আছে তেওঁলোকেই তেওঁৰ লগত আছে আজি যিবিলাক ঠাইত হাগ্ৰামা মহিলাৰ পাৰ্টিৰ যোগদান কৰা দেখুৱাই আছে নিজৰ পাৰ্টিৰ মানুহকে যোগদান কৰাই আছে ৰাইজক ভুৱা দিবৰ কাৰণে ৰাইজৰ চকুত ধুলি মাৰিবৰ কাৰণে তেওঁ এইবিলাক কৰি আছে কিন্তু তেওঁৰ এই যোগদানবিলাক নাটকীয় যোগদান ইয়াত কোনো বাস্তৱতা নাই সেইকাৰণে তেওঁ মানুহক ভুলাই কেনেকৈ ৰাইজৰ চিম্পথি আদায় কৰিব তাৰ কাৰণে অপচেষ্টা কৰিছে মই দুবাৰ কৈছোঁ অপচেষ্টা কৰিছে আৰু আমি জানো তেওঁৰ চেষ্টা কোনোদিন ফলৱতী নহয়